উৎসাহ দিওঁ, সুযোগ দিওঁ। নতুন ৰূপত জুবিন গাৰ্গ। কৰ্ণেল গোস্বামীৰ পাছত এইবাৰ বিশিষ্ট পৰিচালক মুনীন বৰুৱাৰ নতুন ছবি প্ৰিয়াৰ প্ৰিয় এক ব্যতিক্ৰমী ৰূপত দেখা যাব জুবিন গাৰ্গক। 1.5 বছৰ ধৰি কৰা এটা কষ্ট বেছিয়ে হ'ব, বাংলাদেশৰ আগৰ পৰাই লিখিছে গোটেই। সেইদিনে কাম কৰি খুব ভাল লাগিলে আৰু প্ৰথমবাৰ মই কমেডি কৰিছোঁ। কমেডি মই সাধাৰণতে বেছিভাগ মোৰ চিৰিয়াছ ৰোল দেখে চবে, এইবাৰ কমেডি কৰিছোঁ। দুটা একদম ভিন্ন চৰিত্ৰত অভিনয় কৰিছোঁ। চিনেমাখন মোৰ দুটা চৰিত্ৰ, চিনেমা চালে গম পাব, গোটেইখিনি কৈ দিলোঁ। দেওবাৰে হোটেল দি গুৱাহাটী এড্ৰেছত অনুষ্ঠিত প্ৰিয়াৰ প্ৰিয়ৰ এই পোষ্টাৰ মুকলি অনুষ্ঠানত উপস্থিত আছিল জুবিন গাৰ্গ। সাংবাদিকৰ সন্মুখত তেওঁৰ বিৰুদ্ধে মন্তব্য কৰাসকলক উদ্দেশ্যি জুবিন গাৰ্গে কি ক'লে শুনক তেওঁৰ মুখেৰেই। ভাল কাম কৰিলেও গালি পাৰে, বেয়া কাম কৰিলেও গালি পাৰে। গালি এতিয়া মই 25 বছৰ কাম কৰাৰ পিছত, ইমান কাম কৰাৰ পিছত মই গালি খাবলগীয়া নহয়। মোৰ বেয়া কাম আজিলৈকে কৰা নাই। সদায় মানুহক হেল্প কৰোঁ, যি কামত হওক মই সদায় প্ৰথম আগৰণুৱা প্ৰথম মই ওলাওঁ। এতিয়া মোক গালি পাৰি লাভ নাই। এতিয়া মই কওঁ যে মোৰ লগত যদি কিবা আছে, দুশ্মনী আছে, ডাইৰেক্ট খাৰগুলিলৈ আহিলে হ'ল, পিটি লম্বা কৰি দিম। ভৱিষ্যতে গান নাগাওঁ বুলি ছ'চিয়েল মিডিয়াত দিয়া ষ্টেটাছ সম্পৰ্কীয় মন্তব্য কৰিলে জুবিন গাৰ্গে। খং উঠিলে মই কৰোঁ। মই এতিয়া বহুত দিন গান গোৱা নাই, কিন্তু এতিয়ালৈকে গোৱা নাই। যিখিনি কাম বাকী আছিলে ছুটিখন সেইখিনি কৰি দিছোঁ, আৰু নাজানো মোৰ যেতিয়া মন যাব মই তেতিয়াহে কৰিম। জুবিন গাৰ্গৰ লগতে অনুষ্ঠানত উপস্থিত থাকে পৰিচালক মুনীন বৰুৱা, প্ৰযোজক আব্দুল মান্নান ফাৰুক, অভিনেত্ৰী সুনিতা, নৱাগতা আৰাধনাকে ধৰি আন বহুজন। অহা 19 অক্টোবৰত মুকলি কৰা হ'ব ছবিখনৰ সংগীত। ছবিখনত অভিনয় কৰিছে জুবিন গাৰ্গ, গুঞ্জন ভৰদ্বাজ, মঞ্জুলা বৰুৱা, প্ৰাঞ্জল শইকীয়া, নিকুমণি বৰুৱা, সুনিতা কৌশিক, ত্ৰিদীপ লাহনকে ধৰি বহু কেইগৰাকী ন-পুৰণি শিল্পীয়ে। অহা 10 নৱেম্বৰত ছবিগৃহলৈ আহিবলগীয়া এই নতুন ছবিখনক লৈ যথেষ্ট আশাবাদী ছবিখনৰ প্ৰযোজক পৰিচালকৰ লগতে অন্যান্য কলা কুশলীসকলো।